প্ৰাউড মমেণ্ট কিন্তু আজি যদি আমাৰ মাজত দেউতা উপস্থিত থাকিলেহেঁতেন সঁচাকৈ প্ৰাউড ফিল কৰিলে হয় কিন্তু দেউতাৰ স্থান বৰদেউতাই গ্ৰহণ কৰিছে সেইকাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অকণমান ইম'চনেল হৈ গৈছোঁ তাৰ কাৰণে ক্ষমা প্ৰাৰ্থী মই সম্বৰ্ধনা পত্ৰখন পাঠ কৰি দিব বিচাৰিছোঁ জ্ঞাপন কৰিছোঁ আৰু ইয়াত উপস্থিত থকা এই অঞ্চলৰ সমূহ ৰাইজক মই মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ মঞ্চত উঠি অলপ আৱেগিক হৈ গ'লোঁ নীলাক্ষী ইয়াৰ আয়োজক নীলাক্ষী বৰুৱা মোৰ ছোৱালী নিচিনা তেওঁৰ দেউতাক ৰত্নেশ্বৰ মোৰ ভাইৰ নিচিনা আছিল হঠাৎ আমাৰ মাজৰ পৰা আঁতৰি গ'ল যোৱাৰ পিছতো মই পৰিয়ালটোৰ খা খবৰ লৈ থাকোঁ তেওঁলোকৰ সুবিধা অসুবিধাৰ বুজ লওঁ সেই এটা সম্পৰ্ক তেওঁলোকৰ লগত গাঢ় হৈ গৈছে এটা আৱেগ আৰু তেওঁলোকৰ যি প্ৰচেষ্টা এই প্ৰচেষ্টা সুদূৰ প্ৰসাৰী হওক ইয়াৰ পৰাই প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰি নিজৰ দক্ষতা বিকাশ কৰাৰ উপৰিও এই অঞ্চলৰ লগতে লখিমপুৰ জিলাখনৰ ৰাজ্যখনৰ দেশখনৰ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো তেওঁলোকে সুনাম কঢ়িয়াই আনক তাৰ বাবে মই ইয়াত আজি এই অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বা অংশগ্ৰহণ কৰিবলগীয়া সকলো প্ৰতিযোগিতালৈ মই মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ তেওঁলোকে এখন সুন্দৰ মঞ্চ পাইছে কহুৱা এণ্টাৰটেইনমেণ্টে এটা সুন্দৰ সুযোগ দিছে এখন মঞ্চ দিছে এই মঞ্চত তেওঁলোকে তেওঁলোকৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰক তেওঁলোকৰ প্ৰতিভা বিকশিতৰ স্থল হিচাপে ইয়াক গ্ৰহণ কৰক আৰু ইয়াৰ পৰাই তেওঁলোকে বিশ্বৰ দৰবাৰলৈ গতি কৰক তাকে কামনা কৰিছোঁ আৰু মোক আজি অনুষ্ঠানটোত আমন্ত্ৰণ জনাই আজি মঞ্চ মুকলি কৰি বন্তি প্ৰজ্বলন কৰিব দিয়াৰ বাবে মই কহুৱা এণ্টাৰটেইনমেণ্টৰ